তো হেল্ল' ফ্ৰেণ্ডছ, তো এতিয়া এটা বক্স আনবক্সিং কৰিম। ই এটা মোবাইল আনিছে, তো এইটো আনবক্সিং কৰিম। এটা বুম মোবাইল, তো আনবক্সিং কৰিম, ভাল লাগিব। তো এইটো আৰু ইয়াৰ ভাৰ্গৱ আছে, আনবক্সিং কৰিম, তো ভাল লাগিব। তো আনবক্সিং কৰিম নেকি? চিয়'ৰ চিয়'ৰ। তো আনবক্সিং কৰিম, তো ভিডিঅ' চাই থাকক। ভিডিঅ'টো বনাই নাম চাম কৰি দে। গুলো নাই জনা। এই কোন হেৰি বৰটো এইটো? কোন হেৰি বৰটো এইটো? ফাইনেলি ইয়াৰ মোবাইল এইটো অন কৰি দিলে। এইটো দেখিছে, অন কৰি দিলে। তো কৈ দিয়া কিবা এটা। ভাল লাগিছে আৰু 14,999 লৈছে। 14,000 মানে 1400। তো ফ্ৰেণ্ডছ, দেখিলে মোবাইলটো আনবক্সিং কৰা এটা বুম মোবাইল। তো আগতে মানে এই বুম মোবাইলে চলিছিল আৰু যোৱা কেইবছৰমানৰ আগতে যেতিয়া স্মাৰ্টফোন নাছিল, তেতিয়া এই বুম মোবাইলে চলিছিল। সেইটো ভাৰ্গৱৰ বাবে নহয়, ভাৰ্গৱে অৰ্ডাৰ কৰিছিলে, বৌয়েকৰ নে কাৰ বাবে অৰ্ডাৰ কৰিছিলে। তো মানে অলপ ফানি টাইপ আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। তো বাবে